গৰমৰ দিনত এনেকৈ বতাহ এজাক মাৰিলেই বৰ সুখ পোৱা যায় নহয়নে? নমস্কাৰ ৰাইজ, মই নিমিষা। মই শিৱসাগৰৰ জীয়ৰী আৰু কৰ্মসূত্ৰে মই থাকোঁ ডিব্ৰুগড়ত। এয়া ডিব্ৰুগড়ৰ পৰিৱেশ। এইকেইদিন বহুত গৰমৰ পাছত আজি দুদিনমান বতাহ দিছে, মানে বতৰটো অকণমান সেমেকি আছে। হ'লেওনো কি হ'ব, এয়া মাথো গৰমৰ আৰম্ভণিহে আৰুতো বাকী আছেই। আৰু এয়া ডিউটি সময়। ডিউটিত কাম কৰি থকা সময়খিনিততো ভিডিঅ' লোৱাটো সম্ভৱ নহয়। সেইবাবেই আজৰি সময়খিনিত আমিনো কেনেকৈ পাৰ কৰোঁ তাকে আপোনালোকৰ কিছু সময় দেখালোঁ। আৰু এয়া মা দেউতাৰ মৰমৰ টোপোলা। শিৱসাগৰৰ পৰা ভাৰ বৈ এইখিনি বস্তু জীয়েকলৈ বুলি টোপোলা বান্ধি লৈ আহিছে, কাৰণ ইয়াত যে পাবলৈ নাই এইবিলাক। আচলতে কিনিলে সকলোৱে বস্তুৱে পোৱা যায় টাউনতে হ'লেও, কিন্তু ঘৰৰ বস্তুৰ আমেজেই সুকীয়া নহয়নে? ঘৰৰ বাৰীৰে হওক নতুবা কাষৰ ঘৰৰ পৰা কিনি অনাই হওক, লাগিলে নহ'লে কোনোবাই মৰমতে